নমস্কাৰ বন্ধুসকল, আছামিজ জ্ঞান নামৰ ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে গুগল একাউণ্ট। তো গতিকে বন্ধুসকল, আপোনালোকে কিছুমানে নাজানে চাগে গুগল একাউণ্ট কেনেকৈ বনায়, কি কৰে। তো গতিকে বন্ধুসকল, আজিৰ যুগত কি হৈছে, গুগল একাউণ্ট মানে ইণ্টাৰনেট, আৰু ইণ্টাৰনেট মানে হৈছে গুগল একাউণ্ট। তো গতিকে গুগল একাউণ্টৰ বহুত প্ৰয়োজন আছে আমাক। যে ধৰা হ'ল আমাক যেতিয়া আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰে, তেতিয়া আপোনালোক গুগল একাউণ্ট লাগিব। ইউটিউবটো অ'পেন কৰিলে আপোনাক গুগল একাউণ্ট লাগিব। গুগল ড্ৰাইভটো অ'পেন কৰিলে গুগল একাউণ্ট লাগিব। আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলে আপোনাক গুগল একাউণ্ট লাগিব। তো গতিকে গুগল একাউণ্টটো কেনেকৈ বনাব পাৰি, তো তাৰ কাৰণে আজি ভিডিঅ'টো মই আপোনালোকৰ ওচৰত আনিছোঁ। তো গতিকে ভিডিঅ'টোক লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। তো গতিকে বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট আহক। এতিয়া আমি গুগল একাউণ্ট বনাবলৈ আপোনালোকে জিমেইলত অ'পেন কৰিব। আপোনাৰ যিটো গুগল ফোনৰ জিমেইল এপ্লিকেশ্যন আছে, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিব। তো ইয়াতে আপোনালোকে গতিতাত ক্লিক কৰিব। গতিতাত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে যি আপোনালোকৰ ইয়াত ইমেইল এড্ৰেছ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ গুগলত ক্লিক কৰিব। চব কিছুমান মোবাইলৰ ফাংচনবোৰ বেলেগ বেলেগ হয়। গতিকে মই MI ফোন ইউজ কৰি আছোঁ, গতিকে মোৰ ফাংচনটো অলপ বেলেগ। আপোনাৰ মোবাইলত হয়তো অলপ বেলেগ হ'ব, কিন্তু প্ৰচেছটো একেই হ'ব। তো গতিকে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপমান লোডিং হ'ব। লোডিং হ'লে আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে এতিয়া নতুন একাউণ্ট এটা বনাব পাৰিব। তো গতিকে ইয়াতে কোৱা হৈছে যে ইমেইল আৰু ফোন, যিহেতু আমাৰ গুগল একাউণ্ট নাই, গতিকে আমি ইয়াতে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিম। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ফৰ মাই চেল্ফত ক্লিক কৰিব। ফৰ মাই চেল্ফত ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াতে আপোনালোকৰ যিটো নাম হয়, সেই নামটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। এতিয়া মই ইয়াতে দিছোঁ সমৰ, ইয়াতে দিছোঁ দাস। গতিকে দাস দিয়াৰ পিছত ইয়াতে মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত বন্ধুসকল, আপোনালোকে ইয়াতে ডেট, মান্থ, ইয়াৰ আৰু জেণ্ডাৰ দিব লাগিব। মই বাৰু ইয়াতে 1 দিছোঁ, ইয়াতে মাৰ্চ দিলোঁ 98, ইয়াতে মেইল দিছোঁ। ইয়াতে মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত বন্ধুসকল, ইয়াতে আপোনাক কৈছে যে আপোনালোকক কোনটো ইমেইল এটা লাগিব। যেতিয়া আপোনালোকে নিজে চুজ কৰি দিব পাৰিব। আজি কিছু সময় আগতে, মানে কেইমাহমান আগতে গুগলে নিজে একাউণ্ট আপোনালোকে দি দিছিল। গতিকে বৰ্তমান এতিয়া আপোনালোকে চুজ কৰিব পাৰে। গতিকে মই ইয়াতে সমৰ দাস দি চাওঁ, কি হয় চাওঁ বাৰু। সমৰ দাস দিলোঁ, নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত গুগলে এইটো এভেইলেবল আছে, এইটো সমৰ দাসটো এভেইলেবল নাই বৰ্তমান। গতিকে মই এইটোত লৈ দিছোঁ বাৰু। ইয়াতে নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ পাছৱৰ্ডটো দিব দিছে, আপোনালোকে কি পাছৱৰ্ড ৰাখিব। গতিকে মই পাছৱৰ্ডটো মই ইয়াতে পাছৱৰ্ডটো দি দিলোঁ। এতিয়া মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত বন্ধুসকল, এতিয়া আপোনালোকে তললৈ অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে ক্লিক কৰিব য়েছ আই এম ইন, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে বন্ধুসকল, কিমান সহজতে আপোনালোকৰ গুগল একাউণ্ট এটা ক্ৰিয়েট হৈ গ'ল। গতিকে বন্ধুসকল, এই গুগল একাউণ্টৰ কাৰণে বেছিভাগে আপোনালোকে বেলেগক ভৰসা কৰিব লগা হয়, বেলেগক ক'ব লগা হয়, বা নেট কেফেত যাব লগা হয়। আপোনালোকে ক'ব লগা হৈছে মোক এটা গুগল একাউণ্ট বনাই দিব লাগে, আৰু সিহঁতে আপোনালোকৰ পৰা কিছু পইচা চাৰ্জ কৰে, 20 টকা 30 টকা এনেকৈ চাৰ্জ কৰে। গতিকে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে গুগলৰ প্ৰাইভেচি এণ্ড টাৰ্মছটো একচেপ্ট কৰি ল'ব, আই এগ্ৰি কৰি ল'ব। আই এগ্ৰি কৰি লোৱাৰ পিছত বন্ধু অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত গুগল ছাৰ্ভিচ অ'পেন হ'ব, চেকিং কৰি আছে আপোনালোকৰ একাউণ্টটো। গতিকে আপোনালোকে টেক মি টু জিমেইল, ইয়াতে আপোনালোকে টেক মি টু জিমেইল। গতিকে আমি ইয়াতে কি একাউণ্ট খুলিছিলোঁ, আমি এইটো একাউণ্ট খুলিছিলোঁ। এইটো একাউণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে টেক মি টু জিমেইলত ক্লিক কৰিব। তো গতিকে দেখিছেনে বন্ধুসকল, কিমান সহজতে গুগল একাউণ্টটো ৰেডি হৈ গ'ল আপোনালোকৰ কাৰণে, এইটো একাউণ্ট। তো গতিকে বন্ধুসকল, এইটো একাউণ্টত আপোনালোকে নিজৰ এই গুগল একাউণ্টত আপোনালোকে ধৰা হ'ল ডেট অফ বাৰ্থ চেঞ্জ কৰিব লগা, মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লগা হ'ল। তো এইটোত আপোনালোকে কৰিব পাৰে, নিজাকৈ কৰিব পাৰে, মেনেজ একাউণ্টত যায়। মই ইয়াৰে পিছৰ ভিডিঅ'ত বাৰু দেখাই দিম কেনেকৈ মোবাইল নাম্বাৰ এণ্টাৰ কৰে, কেনেকৈ এড্ৰেছ এণ্টাৰ কৰে। তো মই সেইটো বাৰু দেখাই দিম। তো আজিৰ কাৰণে
এইখিনি আছিল আৰু লগতে মই আপোনাক দেখা দিছোঁ বাৰু পাৰ্চনেল ইনফত যাব ইনফত যোৱাৰ পিছত আপোনালোকে ইয়াতে নিজৰ ফটো দিব পাৰিব পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব নাম্বাৰ চেঞ্জ কৰিব পাৰিব এইবিলাক আপোনালোকে কৰিব পাৰিব আৰু যিবিলাক ইয়াতে আছে যে এপ ৱেব এপ এক্টিভিটি কি হয় লোকেশ্যন হিষ্ট্ৰী কি হয় ইউটিউব হিষ্ট্ৰী কি হয় এইবিলাক চব আপোনালোকে নোহোৱা কৰি দিব পাৰে ডিজেবল কৰি থৈ দিব পাৰে তো গতিকে আহিব লাগে এইবোৰত মই আহিব লগা সময়ত ভিডিঅ' বনাম বাৰু তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কিবা কমেণ্ট কৰি জনাব কিবা ছাজেশ্যন দিব পাৰে যদি দিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ কাৰণে এইখিনি আছিল ধন্যবাদ